Hello viewers, আজি মই নিজা ঠাইতে আছো। এয়া দিহিঙৰ পাৰত গেমনৰ কাষত আছো। অংকুৰ গগৈ নামৰ এজন ভাইটি আছে আমাৰ ইয়াত। কিছুমান কাম কৰিছে। তো চাওঁ তেওঁৰ মনৰ কথাহে, তেওঁ এজন একো উদ্ভাৱকো নহয় আৰু আৱিষ্কাৰকো নহয় তেনেকৈ কৈছে। বলক আমি তেওঁলোকৰ ঘৰৰ দিশে আগবাঢ়ি যাওঁ। বলক আমি পোনে পোনে অংকুৰৰ কৰ্মশালালৈ যাওঁ। এটা সৰু কোঠালিত অংকুৰে নিজৰ কৰ্মশালাৰ কামবোৰ চলাই যায়। এয়া খোৱাঙৰ জনতা হাইস্কুলৰ ছাত্ৰ আছিলে, বৰ্তমান খোৱাং মহাবিদ্যালয়ৰ ছাত্ৰ। তেওঁ এনেকৈ এটি সৰু কোঠাত নিজৰ কৰ্মশালাটো চলাই গৈছে। এতিয়া নতুন নতুন কিছুমান বস্তু আপগ্ৰেড কৰিব বিচাৰিছে। সৰল অৰ্থত ক'বলৈ গ'লে আপগ্ৰেডেই হ'ব। এখন বাহন যিখন সৌৰশক্তিৰ পৰা চালিত হয়, লগতে ৰিম'টৰ পৰা দেখাইছে আৰু মানুহক দেখাবলগীয়া হয়, যিহেতু বাহিৰৰ পৰা চলাই দেখাবলগীয়া হয়, সেয়ে ইয়াক ৰিম'ট কণ্ট্ৰল কৰি থোৱা আছে। এতিয়া আপোনালোকক বাছখনৰ ভিতৰৰ যিবোৰ স্পেচিয়েলিটি আছে সেইবোৰ আপোনালোকক দেখাম। এয়া বাছখনৰ ভিতৰ ভাগ। এয়া ধুনীয়াকৈ ফাৰ্ষ্ট ক্লাছ ছিট লাগি আছে। এয়া হেডলাইট। অংকুৰে ইয়াৰ যিখিনি গুণ আছে, গাড়ীখনৰ গুণ, সেই গাড়ীখনৰ গুণসমূহ আপোনালোকক আগলৈ আগবঢ়াই দিব। কি কি হয় অংকুৰ দেখাই দিয়াচোন এবাৰ। এখন ৰিম'টৰ দ্বাৰা চলিব। হয়, এইটো আগত হেৰি কৰাৰ কাৰণে এইটো অট'মেটিকলি ৰখি যায়। আৰু ইয়াত বিশেষ গুণ এটা আছে, এয়াৰ চেঞ্চৰ। আগত যদি বিশেষ কিবা আহি যায় ব্ৰেক লাগি যাব আৰু পিছফালে সংকেত দিব, লাইট জ্বলিব। এয়া অংকুৰে আগফালে হাতখন দি দিছে। হাতখন দিয়াৰ লগে লগে পিছফালে লাইটটো জ্বলিবলৈ লৈছে। এয়া জ্বলিছে, ভালকৈ দিয়া। অঁ, এয়া ব্ৰেকৰ কাম কৰিছে, লগে লগে পিছফালৰ লাইট জ্বলিবলৈ। বায়ু প্ৰদূষণৰ ওপৰত, পৰিৱেশ প্ৰদূষণৰ ওপৰত ভিত্তি কৰি তেওঁ এটি বিশেষভাৱে চ'লাৰ চালিত কেনেকৈ এখন গাড়ী চ'লাৰভাৱে চলিব পাৰে তাৰ ওপৰত ভিত্তি কৰি তেওঁ মগজুৰে কাম কৰিছে, তেওঁৰ নিজৰ মগজুৰে কাম কৰিছে। প্ৰায় ঠাইততো সৌৰশক্তিৰ দ্বাৰা গাড়ী চলিয়ে আছে। আমাৰ ইয়াতো আৰম্ভ হ'ব। সেয়ে আপগ্ৰেডেড ছিষ্টেমেদি কেনেকৈ এখন গাড়ী সৌৰশক্তিৰ দ্বাৰা চলাব পাৰি তাৰে এটি মডেল আগবঢ়াইছে আমালৈ। বন্ধুসকল, অংকুৰে আৰু এটা কথা এই গাড়ীখনত এড কৰিছে। গাড়ীখনৰ ষ্টিয়াৰিং সম্পূৰ্ণৰূপে কাট খালে, যেতিয়া মানে এটা লেনৰ পৰা ইটো লেনলৈ পাৰ কৰিবলৈ যেতিয়া ষ্টিয়াৰিংডাল সম্পূৰ্ণৰূপে কাট খাই যায়, তেতিয়া ইয়াৰ ইণ্ডিকেটৰ জ্বলি উঠে। অংকুৰে দেখাই দিব। এয়া ষ্টিয়াৰিঙত সম্পূৰ্ণৰূপে কাট খাই যোৱাৰ লগে লগে জ্বলি উঠিছে লাইট। যিফালে ষ্টিয়াৰিং কাট খাব সেইফালে লাইট জ্বলিব। এয়া এটা বিশেষ গুণ, দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাব পৰা এটা গুণ আছে গাড়ীখনত। তো ভিউৱাৰ্ছ, এইটো এটা লাইটৰ মডেল তৈয়াৰ কৰি তুলিছে। লাইটটো বাঁহৰ হয়, বাঁহৰ দ্বাৰা তৈয়াৰ কৰিছে। ভিতৰত বাৰু PVC লাগিয়ে আছে। PVCটো লাগিবই লাইটৰ পোহৰ বাহিৰলৈ আহিবলৈ। ইয়াৰ বিশেষ গুণ হ'ল লাইটটো সৌৰশক্তিৰ দ্বাৰা চাৰ্জিং হয়, লগতে মোবাইল চাৰ্জাৰ দ্বাৰা চাৰ্জিত হয়। আৰু বিশেষ গুণটো হ'ল ৱায়াৰলেছ চাৰ্জাৰ। ৱায়াৰলেছ চাৰ্জাৰটোৰ কথা অংকুৰে আমাক বুজাই কৈছে যে আমি যিকোনো এঠাইতে থৈ যেতিয়া মোবাইল চাৰ্জাৰ নাপাওঁ, তেতিয়া ৱায়াৰলেছ চাৰ্জাৰটোতে লাইটটো এনেকৈ বহাই থ'লে মানে চাৰ্জ হৈ থাকিব। আপোনালোকক দেখাইছোঁ। ইয়াত যেতিয়া আমি উঠাই দিছোঁ, ওপৰলৈ উঠাই দিছোঁ, বিশেষ একো কানেকশ্যন নাই। এখন আপোনাৰ PVC ওপৰতে বহি আছে।
এই PVCৰ পৰা ইয়াতো এখন PVC লাগি আছে কিন্তু ভিতৰত আছে ইয়াৰ সেন্সৰবোৰ ওচৰলৈ লৈ গ'লে এইটো চাৰ্জ হৈছে আৰু লগতে ইয়াৰ পৰা যেতিয়া উঠাই দিছোঁ ইয়াৰ ডিসকানেক্ট হৈ গৈছে ওয়্যাৰলেছ চাৰ্জাৰ লাইটটোৰ বিশেষ গুণ এটা আছে এই লাইটটো আন্ধাৰ ঠাইত থ'লে মানে জিলিকি থাকিব ঘপককৈ যাতে লাইটটো গ'লে মানে আমাৰ যেতিয়া খকা খুন্দা লাগিলে মানে আমি উজত খাওঁ কিবা খাওঁ অংকুৰে সেইটোৰ ওপৰত চিন্তা কৰিছে যেতিয়া সৰু ল'ৰা ছোৱালীয়ে কিতাপ পঢ়ি থাকোঁতে ঘপককৈ চাৰ্জিং লাইটটো আনিবলগীয়া হয় ঘৰৰ লাইটটো গ'লে মানে এই লাইটটো আনিবলৈ যাওঁতে কেতিয়াবা উজত খাই পৰে সেইটোৰ ওপৰত চিন্তা কৰি অংকুৰে ইয়াত আৰু এটা সেন্সৰ দি কিনে লাইটটো কি কৰিছে যদি লাইটটো গুচি যায় তেতিয়া এটা ধিমিকে পোহৰ হয় আমি অকণমান আন্ধাৰ ঠাইলৈ থৈ ল'ম তো আপোনালোকক লাইটটো মই ইয়ালৈ নি দেখাইছোঁ এতিয়া অংকুৰক মই লাইটটো বন্ধ কৰি দিবলৈ ক'ম ইয়াত দেখিছে লাইটটো নিজে জ্বলি উঠিছে ইয়াৰ অৰিজিনেল যিটো পোহৰ ইয়াৰ অৰিজিনেল পোহৰটো দেখাবলৈ মই অংকুৰক অনুৰোধ জনাম চুইচটো দিবলৈ ক'ম ইয়াৰ অৰিজিনেল পোহৰটো লাইটটোৰ এইটো হয় আৰু যেতিয়া কাৰেণ্ট যাব বা আন্ধাৰ হৈ থাকিব তাৰ পোহৰটো হৈছে আপোনাৰ এইটো মই অকণমান আন্ধাৰ জেগাত থৈ লৈছোঁ এইটো আৰু এতিয়া যদি অংকুৰে লাইটৰ চুইচটো দি দিয়ে এই নীলা পোহৰটো নাইকিয়া হৈ যাব সেয়া এইটো এটা বিশেষ গুণ লাইটটোৰ আৰু এটা বস্তু ভাইটিটোৱে কৈছে মানে কি ধুনীয়া হৈছে কামটো মই বিশেষকৈ গম পাইছোঁ আৰু মোৰ কাৰণে ভাল মানে মই এজন ইলেক্ট্ৰিচিয়ান হিচাপে ক'ব বিচাৰিছোঁ এইটো ধুনীয়া ইয়াত এটা টেষ্টাৰ ব্যৱহাৰ কৰিছে টেষ্টাৰটো সাধাৰণ টেষ্টাৰটোৰ লগতে আৰু কিবাকিবি এড কৰিছে আৰু কিবাকিবি ইলেক্ট্ৰিচিয়ানবোৰে জানে আৰু কেনেকৈ যে ইয়াৰ ভিতৰত কি বস্তু লগায় কিন্তু সম্পূৰ্ণ পেলনীয়া বস্তুৱেদি কৰিছে কিন্তু এটা মাত্ৰ টেষ্টাৰটো আছে হয়নে ইয়াক কোৱা হৈছে কি ইয়াক নাম দিছা কি ইয়াক মই নাম দিছোঁ আপোনাৰ এইটোতো আপোনাৰ ওয়্যাৰলেছ টেষ্টাৰ হয় লগতে আপোনাৰ লাইন কণ্টিনিউটি মানে যিটো আপোনাৰ লাইন টেষ্টাৰ মানে আপোনাৰ ৱায়াৰডালত কাৰেণ্ট আহি আছেনে নাই ইনচুলেশ্যনৰ ওপৰৰ পৰা চাবলৈ যিটো ব্যৱহাৰ কৰা হয় সেইটো বস্তু এয়া মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এইটো লাইট জ্বলি আছে এই লাইটৰ যিডাল কণ্ডাক্টৰ হয় এই কণ্ডাক্টৰডালৰ গাত মই লগাই দিব বিচাৰিম এইটো চুইচটো অন আছেনে ইয়াক মই ইয়াত যেতিয়া লগাই দিছোঁ ইয়াত দেখিছে এটা লাইট জ্বলি উঠিছে আৰু লগতে টিটিকৈ মাত এটা দিছে বিপ কৰিছে মানে বিপ কৰাটো বোলে এটা পুতলাৰ মাত ভৰাই দিছে পুতলাত থকা এখন চাৰ্কিট লগাই কিনে এই আপোনালোকক মই এইটো অফ কৰি দিবলৈ ক'ম অংক তুমি লাইটটো অফ কৰি দিয়া লাইটটো অফ কৰি দিয়াৰ লগে লগে এটা চাউণ্ড দিছে যিটো নিউট্ৰেল লিকেজত যিটো মাত থাকে এইটো বস্তু নিউট্ৰেল লিকেজৰ পৰা জ্বলি উঠিছে নিউট্ৰেলটো যে পাই আছে এইটো কথা সেইটো কাৰণে জ্বলিছে অকণমানকৈ যিটো মাত দিছে সেইটো নিউট্ৰেল লিকেজৰ কাৰণে দিছে এতিয়া অংকুৰক আকৌ এবাৰ লাইটটো জ্বলাই দিবলৈ ক'ম এয়া সম্পূৰ্ণভাৱে লাইনটো পাইছে লাইনটো ডিটেক্ট কৰিছে সেইকাৰণে ইয়াৰ মাতটো ওলাইছে এয়া লগতে টেষ্টাৰটোত আৰু এটা সুবিধা কৰিছে বিশেষকৈ ওয়্যাৰলেছ টেষ্টাৰটোত সেইটো সুবিধা নাথাকে ইয়াত আপোনাৰ স্ক্ৰুড্ৰাইভাৰৰ কাম কৰিব পৰাকৈ স্ক্ৰুড্ৰাইভাৰটো বাহিৰলৈ ওলাই যায় আকৌ এইটো ভিতৰলৈ ভৰাই থ'ব পাৰি সাধাৰণতে আপোনাৰ ওয়্যাৰলেছ টেষ্টাৰৰ নিচিনাই লাগে কিন্তু ইয়াত আপোনাৰ কাম কৰিব পৰাকৈ এটি স্ক্ৰুড্ৰাইভাৰো সোমাই থাকে আৰু পোহৰৰ ব্যৱস্থা হোৱাকৈ যিকোনো আন্ধাৰ ঠাইত কাম কৰিব পৰাকৈ এটি লাইট দিয়া আছে ইয়াত কোনটো এইটো এইটো এটা পুছ চুইচ আছে পুছ চুইচৰ দ্বাৰা লাইটটো অপাৰেট হয় ইয়াৰ লাইটটো জ্বলিছে এইটো লাইটটো বন্ধ কৰি দিয়াচোন ইয়াত পোহৰটো দেখাওঁ এইটো ধুনীয়াকৈ কাম কৰিব পাৰি আৰু ইলেক্ট্ৰিচিয়ান এজনে ভিতৰৰ স্ক্ৰু এটা খুলিবলগীয়া হ'লে বোৰ্ডখনৰ পোনত লগাই এনেকৈ লগাই ল'ব স্ক্ৰুড্ৰাইভাৰটো আগলৈ ঠেলিব হৈ যাব আপোনালোকক মই অংকুৰে কোন ঠাইত কাম কৰি এইবোৰ আপগ্ৰেডেশ্যন কৰি থাকে বা বনাই থাকে এইটো আপোনালোকক দেখাইছোঁ এইখনেই টেবুলখন ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ কিবাকিবি আছে লাইট আছে চাৰ্কিট আছে ট্ৰানজিষ্টৰ আছে ডায়ড আছে এইটো এটা ভেকুলী চাৰ্জাৰ বুলি কয় আগতে ভেকুলী চাৰ্জাৰ বুলি কওঁ তেওঁ মানে পেলনীয়া বস্তু পাইছে ক'ৰবাত কাৰোবাৰ পৰা বেয়া হৈ যোৱা বস্তু তো সেইবোৰৰ পৰা বস্তুটো আহৰণ কৰি যিকোনো এটা বস্তু বনাবলৈ চেষ্টা কৰে এয়া তেওঁৰ আসনখন কৃষ্ণ ভগৱানে সকলোকে কুশলে ৰাখক ধুনীয়াকৈ লাইটিং কৰি ৰাখিছে এয়া দান পাত্ৰ এটা সৰু কোঠালিত যে ইমান ধুনীয়াকৈ কিবাকিবি বস্তুবোৰ বনাবলৈ এটা মন লৈ আছে অংকুৰে সেয়া আপোনালোকক দেখাব বিচাৰিছোঁ এইখনত কিতাপ পত্ৰবোৰ ৰাখিছে তেওঁ প্ৰায় এইখন বিচনাতে কিতাপ পঢ়ে ইয়াতে কাম কৰে এইটো এটা
আলমেৰাটো চব বস্তু মানে পেলনীয়া বস্তুৱে গোটাই থৈছে, কিন্তু প্ৰতিটো পেলনীয়া বস্তুৰ পৰা কিবা কিবি বনাই থৈছে। মানে এইটো এটা কিবা বস্তু এটা বনাই থৈছিলে। মানে প্ৰতিটো বস্তু অংকুৰৰ এটা প্ৰব্লেম হৈছে, তেওঁ এটা সৰু কোঠালিত তেওঁ এইবোৰ কাম কৰে, তেওঁ বস্তুবোৰ থ'বলৈ ঠাই নাই। তো তেওঁ মানে থাৰ্মকলৰ দি এটা আলমাৰি বনাই কিনে এই বস্তুবোৰ এনেকৈ ৰাখিছে। তাকে চাওক কেনেকৈ এটা সৰু কোঠালিৰ পৰা আগবাঢ়ি যাব পাৰে এজন মানুহ। আপোনালোকৰ সহায় সহযোগিতা লাগিব। তেওঁ এটা কথা কৈছে যে তেওঁ APJ আব্দুল কালামৰ ফটোখন লগাই থৈছে ইয়াত। তেওঁ APJ আব্দুল কালামৰ কামসমূহ ভাল লাগিছিল, তো তেওঁক ফ'ল' কৰে, তেওঁক গুৰু মানে, তেওঁ সেইটো কৈছে। আৰু লগতে আইনষ্টাইনক ভাল লাগে বুলি কৈছে। আইনষ্টাইনক ভাল লগাৰ বিশেষ কাৰণ কিবা? আইনষ্টাইনৰ ভাল লাগে এটা কাৰণে, তেওঁ ইমান বিশেষ মানে পঢ়া নহয় আচলতে, হয়, কিন্তু যিবোৰ কাম কৰি থৈ গৈছে তেওঁ সেইবিলাক ওপৰত মানে ভাল লাগে। আৰু এজন বিজ্ঞানিক আছে যে এটা কম্পিউটাৰে মানে কথা কৈছিলে যে এজন, কি আছিলে নামটো ময়ো পাহৰিছোঁ বাৰু। হ'ব, সেইটো গম পালোঁ বাৰু। তেওঁ বিশেষকৈ আইনষ্টাইন আৰু তেওঁ ঘপককৈ মনত পৰিছে তেওঁ এইকেইজনকে গুৰু মানে ফ'ল' কৰে, ভাল পায়, তেওঁলোকৰ কথা মনত পেলাই কাম কৰিবলৈ আগবাঢ়ি যায়। এইখিনি এয়া ৰাতুল দা, মোৰ হিচাপে চিনাকি কৰি দিছোঁ। এয়া এজনৰ ইউটিউব চেনেল এটা আছে, বহুত বেছি ছাবস্ক্ৰাইবাৰ নাই, মোতকৈ কম আছে। তো নতুনকৈ শিকিছে এজনে, তো এওঁক আগবঢ়াই নিব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। কমেণ্টটো ৰাতুল দাৰ কাৰণে মাৰিব নালাগে। ৰাতুল দিছোঁ অনলাইনত আজি যি অংকুৰ গগৈ ওলাব তেওঁৰ ওপৰত মাৰিব। এখন চাইকেল আছে, এখন লেডিবাৰ্ড চাইকেল। লেডিবাৰ্ড চাইকেলখন এখন সাধাৰণ চাইকেল আছিলে। সাধাৰণ চাইকেলখনৰ পৰা স্মাৰ্ট চাইকেললৈ ৰূপান্তৰিত কৰিছে। ইয়াত দেখিছে চাবি লগাই দিছে, এখন ডেছবৰ্ড আছে। তো ইয়াক অন কৰি থোৱা আছে, অফ কৰি দিলোঁ, ইয়াক অন কৰি দিছোঁ। চাইকেলখনৰ বিশেষ গুণসমূহ অংকুৰে জনাই যাব আমাক। অংকুৰ, চাইকেলখনৰ কি গুণ আছে? চাইকেলখনৰ ৰাতি লাইটৰ ব্যৱস্থা কৰি দিয়া হৈছে, হয়। আৰু লগতে যদি মোবাইল চাৰ্জ যদি আপোনাৰ শেষ হৈ যায়, হয়, চাইকেলখনৰ ইয়াত USB এডাল কোড লগাই দিছোঁ। USB দ্বাৰা মোবাইলটো চাৰ্জ দিব পৰা যায়। আৰু মন যদি যেতিয়া মনটো অলপমান যদি আপোনাৰ ডাউন হৈ থাকে, যদি যাওঁতে তেতিয়া গান এটা শুনি যাব মন গ'লে, ইয়াত এতিয়া ব্লুটুথ আছে। আমি ইতিমধ্যে ব্লুটুথটো কানেকশ্যন কৰিছোঁ। ব্লুটুথত গান বজাই দিবলৈ অনুৰোধ কৰিছোঁ। ইণ্ডিকেটৰো আছে, চাইকেলখনৰ ইণ্ডিকেটৰকেইটা আছে, কিন্তু ধৰিব পৰা হোৱা নাই। লাইটৰ অকণমান দিনৰ পোহৰত এতিয়া লাইটৰ পোহৰকেইটা ভালকৈ ধৰিব পৰা নাই। এইকেইটা কাম কৰিবলৈ অংকুৰে চেষ্টা কৰিব পিছত জিলিকা উঠাকৈ কৰিবলৈ। লগতে চাইকেলখনৰ ব্ৰেক লাইটো আছে, ব্ৰেকডাল মাৰিবলৈ মই অনুৰোধ জনাম। এৰি দিয়া। ইয়াত ব্ৰেক এৰি দিছে, লাইট নুমাই গৈছে, ব্ৰেক ধৰিছে, লাইট জ্বলি গৈছে। লগতে এটা ইমাৰ্জেঞ্চি লাইট লাগি আছে, আৰু গানটো বন্ধ কৰি দিবলৈ ক'ম। ইয়াত চাউণ্ডটো কমাই দিছে। ইয়াত চাইৰেনো এটা লাগি আছে। এইটো আমি মাতটো সৰুতে শুনিছোঁ, তেওঁ সেই সৰুতে যিটো আমি টিউ টিউ কোৱা পিষ্টল বুলি কয়, সেই টিউ টিউ কোৱা পিষ্টলটোৰ পৰা দিছে। তো ভালেখিনি চিন্তা কৰিছে চাইকেলখনৰ ওপৰত। চাইকেলখনৰ এতিয়া মুখ্য বস্তুবোৰ হ'ল বেটেৰী। এটা বেটেৰীৰ পৰা চলিব। বেটেৰীটো কিহৰ পৰা চাৰ্জ হয় আপোনালোকক দেখাইছোঁ। এখন চ'লাৰ পেনেল লগাই থৈছে উইথ ৱাটাৰপ্ৰুফ। মানে ৰ'দেই বৰষুণে আমি ঘূৰোঁ, তো ৱাটাৰপ্ৰুফ কৰিবলৈ এনেকৈ পলিথিনৰ দ্বাৰা ঢাকি ৰাখিছে। লগতে বেটাৰীটো সংলগ্ন কৰিছে চিটৰ তলত, ধুনীয়াকৈ কৰিছে। আৰু লগতে ইয়াত DC চাৰ্জাৰ দি চাৰ্জ কৰিব পৰাকৈও এটা চাৰ্জাৰ পইণ্ট লগাই থৈছে, ধুনীয়া। আৰু এটা কথা কওঁ দেই মই, হয়, ইয়াত এটা মই মটৰ ৰাইজে ক'ব পাৰে মটৰ এটা লগাই নিদিলেনো কেলে লগাই দিয়া নাই। আচলতে
আমাৰ স্বাস্থ্যটো ভালে কুশলে থাকিব লাগিব। মেইন কথা হ'ল চাইকেল চলাব লাগিব। বিশেষকৈ চাইকেল চলালেহে মানুহৰ আমাৰ মানে শৰীৰটো আমাৰ ভালে থাকিব বিশেষকৈ। সেইটো কাৰণে মই এখন ইয়াত মই চাইকেলত মানে মটৰবোৰ ব্যৱস্থা কৰি দিয়া নাই। এইখিনিয়ে ক'বলৈ হয়, নিশ্চয়কৈ অংকুৰে ভালেখিনি চিন্তা কৰিছে। চাইকেলখনৰ ওপৰত মানুহৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰিছে, লাইটটোৰ ওপৰতো মানুহৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰিছে। মানে ঘপককৈ যেতিয়া উঠি গ'লে মানে উজুতি খাই পৰিব, সেইটো কথাও চিন্তা কৰিছে। তো এইখন ঘৰৰ পৰাই এনেকুৱা কিছুমান চিন্তা বাহিৰলৈ ওলাই গৈছে। এই 18 বছৰীয়া যুৱকজন যেন আৰু 2-3 বছৰৰ ভিতৰতে সুউজ্জ্বল এজন যুৱক হৈ আমাৰ ওপৰত চিনাকি হৈ উঠে। লগতে জোনাকী পৰুৱাৰ পৰা ভোটা তৰালৈ যেন ৰূপান্তৰিত হ'ব পাৰে। সকলোৱে ইয়াক সাহস দিয়ক। সাহস দিয়াৰ লগতে কোনোবাই যদি পাৰে, যিয়ে পাৰে কৈছোঁ, মানে আৰ্থিকভাৱেও যদি সহায় কৰিব পাৰে, কিয়নো এওঁ কি কৰে, ইলেক্ট্ৰিকেলৰ কাম কৰি বা কাৰোবাৰ মটৰ এটা ভাল কৰি কিবা এটা কৰি নিজৰ সেই ট্ৰানজিষ্টৰ চাৰ্কিট বা কিবা আঠা সেইবোৰ বস্তু যোগাৰ কৰে। লগতে কিছুমান বস্তু অলপ খৰচ হয়। সেয়ে মানে আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আপোনালোকে মানসিকভাৱে ছাপোৰ্ট কৰিব সেইটোতো হয়, লগতে কোনোবাই যদি পাৰে আৰ্থিকভাৱে সহায় কৰিবলৈ পাৰিব। ঘৰ আছে খোৱাঙৰ একেবাৰে সীমাত, দিহিঙৰ পাৰত, চেনিমাৰী গাঁও, দেউৰী গাঁও, আদৰ্শ দেউৰী গাঁও পোষ্ট অফিচ ন? হয় হয়। তো মোৰ ঘৰৰ পৰা ওচৰতে একো নকওঁ, এয়া চাইকেলখনত বহিয়ে কৈছোঁ। ময়ো ইলেক্ট্ৰিচিয়ান, এওঁ ইলেক্ট্ৰিচিয়ানেই হয়। যি দেখিলোঁ নিজে কৰে বুলি কৈছে, মনৰ পৰা কৈছে। বিশেষ আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও মোৰ প্ৰতিটো কামতে ওচৰে পাঁজৰে হোৱা কামবোৰত লৈ যাবলৈ চেষ্টা কৰিম বুলি কথা দিছোঁ। আৰু আপোনালোককো ইয়াক উৎসাহ দি যাবলৈ, আশীৰ্বাদ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। মানসজ্যোতি কোঁৱৰ বুলি আছে, 1K হোৱাগৈ নাই। যদি হয় আৰু ভিডিঅ' দিবলৈ উৎসাহিত হ'ম। ধন্যবাদ।